নমস্কাৰ, মই বিজয়। মই আপোনালোকক কৈছিলোঁ যে মোৰ ড্ৰাগন ফ্ৰুটবোৰ যেতিয়া নেকি পকিব তেতিয়া মই আপোনালোকক হাৰ্ভেষ্ট কৰি পেলাই টেষ্ট ৰিভিউ কৰি দেখুৱাম। কিন্তু মই নাজানো যে আজি পকি যাব বুলি। দুটাও পকি গৈছে। আজি মই হাৰ্ভেষ্ট কৰিম আৰু আপোনালোকক দেখুৱাম। বিশেষকৈ মই এতিয়া ট্ৰাইপড অনা নাই বা মোৰ লগত কোনেও নাই। এতিয়া বহুত অসুবিধা হ'ব যে এই ফলবোৰ আপোনালোকক হাৰ্ভেষ্ট কৰি দেখুওৱাৰ সময়ত। বিশেষকৈ মোবাইলটোও ধৰি ৰাখিব লাগিব, আকৌ ফলটোও কাটিব লাগিব গছৰ পৰা। সেইটো কাৰণে অলপ অসুবিধা হৈ যায়। তেও মই আপোনালোকক যিমানখিনি দেখুৱাব পাৰোঁ চেষ্টা কৰিম দেখুৱাবৰ কাৰণে। আৰু বিশেষকৈ দুটা ফল প্ৰথমত মই আপোনালোকক দেখুৱাই লওঁ যে কেনেকুৱা পকিছে। এইটো অলপ চাবই পাইছে যে ইয়াৰ অলপ অলপ কালাৰ হৈ আহিছে। বিশেষকৈ ই আৰু এদিন ৰাখিলেই কিন্তু পূৰা ফুল পকি যাব। মই এতিয়া ইয়াত নাৰাখোঁ, মই ইয়াৰ পৰা হাৰ্ভেষ্ট কৰি ল'ম আৰু মই ঘৰত লৈ যাই আপোনালোকক দেখুৱাম যে এইটো কিমান ওজনৰ হৈছে। আৰু সেইফালে তলত আৰু এটা আছিলে, সেইটোও মই আপোনালোকক দেখুৱাই দিওঁ। চাবই পাইছে এইটোও পূৰা কালাৰ আহি গৈছে। মই এতিয়া হাৰ্ভেষ্ট কৰাৰ কাৰণ এটাই, ইয়াত কিন্তু মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰত মোৰ এই বাগানটো আছে আৰু ইয়াত যে এই ফলবোৰ থাকিব কোনো গেৰাণ্টি নাই। চাবই পাইছে এইফালে পূৰা খোলা এৰিয়া। এই খোলা এৰিয়া বুলি মই ইয়াত এতিয়া ফলটো নাৰাখোঁ। যেতিয়াই ইচ্ছা তেতিয়াই আহি পেলাই কাটি চুৰি কৰি লৈ যোৱাৰ চান্স আছে। সেইটো কাৰণে মই এতিয়া নিজেই কাটি মোৰ ঘৰত লৈ যাম আৰু বাকীটোতো গমেই পায়। লৈ যাই পিছত টেষ্ট ৰিভিউ হ'ব, আপোনালোককো দেখুৱাম। তো বলক প্ৰথমত এই ফলটো আৰু সেই ফলটো দুটাকো কাটোঁ আৰু ঘৰত লৈ যাওঁ। যাই পেলাই আপোনালোকক ওজন কৰি দেখুৱাওঁ আৰু ফলটো টেষ্ট কৰিও দেখুৱাওঁ। তো প্ৰথমত মই আপোনালোকক দেখুৱাওঁ যে মোৰ ট্ৰাইপড মই কেনেকুৱাকৈ বনাইছোঁ। বিশেষকৈ মই এতিয়া ট্ৰাইপড অনা নাই। তো ট্ৰাইপডটো হ'ল এইটো, বাল্টিঙত মই ছেট কৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। তো যদি কিবা অসুবিধা পায় মাফ কৰিব। মই বৰ্তমান নাজানো যে এতিয়া মোৰ এই ভিডিঅ'টো বনাব লগা হ'ব পাৰে বাগানত গ'লে। আৰু অকলে ভিডিঅ' বনালে বহুত অসুবিধা হৈ যায় ট্ৰাইপড নাথাকিলে। তো এই অসুবিধাটোৱে মই এতিয়া গম পাই আছোঁ আৰু আপোনালোককো লগত কৈ আছোঁ। ভিডিঅ'বোৰ লাইক কৰিলে গাত নালাগে। তো আপোনালোকে পাৰিলে ভিডিঅ'টোত লাইক কৰি দিব। বলক এতিয়া যাওঁ, এই ফলটো প্ৰথমত ইয়াৰ পৰা ছিঙো আৰু পিছত সেইফালে যোনটো দেখুৱাইছোঁ সেইফালৰটো ছিঙো। মই এটা ষ্টিলৰ চাকু লৈ আহিছোঁ। এই চাকুটোৰ সহায়তে মই বৰ্তমান ফলটোক কাটিম। তো ফলটোক কাটি লওঁ এতিয়া। কাটাৰো অনা নাই। মই নাজানো যে আজি এই ফলটো হাৰ্ভেষ্ট কৰিব লগা হ'ব বুলি, নহ'লে মই কাটাৰ লৈ আহিলোঁ হয়। এই যে ফলটো মই এতিয়া বৰ্তমান হাৰ্ভেষ্ট কৰি ল'লোঁ। তো সেইফালে যোনটো আছে সেইটোও মই হাৰ্ভেষ্ট কৰি পেলাই আপোনালোকক দেখুৱাম। চাবই পাইছে ফলটো কিমান ধুনীয়া। বলক এতিয়া সেইফালে যাওঁ আৰু সেইটোও দেখুৱাওঁ আপোনালোকক। তো চাবই পাইছে এই ফলটোক মই বৰ্তমান সেইফালৰ পৰা কাটিং কৰি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। বৰ্তমান মই ওজন কৰাৰ মেচিনটোও অনা নাই। মই নাজানো যে আজি পকি যাব বা হাৰ্ভেষ্ট কৰিব পাম। তো ঘৰত যাই মই আপোনালোকক এইটো ওজন কৰিও দেখুৱাম। মেচিনটো মোৰ ঘৰত আছে, বৰ্তমান মোৰ লগত মই লৈ অহা নাই। তো এতিয়া এই ফলটোকো বলক কাটি লওঁ বা হাৰ্ভেষ্ট কৰি লওঁ। চাবই পালে মই এতিয়া বৰ্তমান দুটাকো কাটিং কৰি লৈ আহিলোঁ। তো এনেকুৱাকৈ আপোনালোকেও কাটিং কৰিব লাগিব। এইবিলাক কিন্তু ড্ৰাগন ফ্ৰুটছ পূৰা অৰ্গেনিক। বিশেষকৈ মই মোৰ ঘৰৰ মানুহক খুৱাম বুলিহে এইকেইটা পূৰা অৰ্গেনিক ৰাখিছোঁ, বা কোনো কেমিকেল ৰাসায়নিক স্প্ৰে একো কৰা নাই মই। ফলবোৰ দেখিলে আপোনালোকে গম পাই যাব কোনটো অৰ্গেনিক আৰু কোনটো কেমিকেলৰ ফল। তো বলক যাওঁ এতিয়া ঘৰত আৰু আপোনালোকক দেখুৱাওঁ যে এইকেইটাৰ ওজন কিমানখিনি হৈছে, দুটাৰ মিলি বা ছিংগেল এটাৰ ওজন কিমান হৈছে। পিছত এইকেইটা কাটিং কৰি বাকীটোতো আপোনালোকে গমেই পায়, টেষ্ট হ'ব। আপোনালোককো জনাম যে কিমানখিনি মান মিঠা হ'ব পাৰে। বলক যাওঁ আৰু ভিডিঅ'টো আপোনালোকে এটা লাইক কৰি দিয়ক। লাইক কৰিলে মোৰ গাত নালাগে, ভিডিঅ'বোৰ বনাই থাকোঁ আপোনালোকৰ কাৰণেই। তো আপোনালোকে যদি ছাপোৰ্ট কৰে মোৰ আৰু মটিভেশ্যন আহে এনেকুৱা টাইপৰ ভিডিঅ' বনাবৰ কাৰণে। হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া মোৰ ৰুমত আহি পাইছোঁ। মই যেনেকুৱা নেকি আপোনালোকক কৈছিলোঁ বাগানত যে এই ড্ৰাগন ফলকেইটাক মই ওজন কৰি আপোনালোকক দেখুৱাম আৰু লগত এইটো কাটিং কৰি আপোনালোকক টেষ্ট ৰিভিউ কৰিও দেখুৱাম। তো বলক এতিয়া প্ৰথমত ওজন কৰি লওঁ যে এই ফল দুটাই কিমান গ্ৰাম হৈছে। তো মোৰ তাত এতিয়া কম্পিউটাৰৰ মেচিন আছে, এইটো আছে। এইটোৰ কিন্তু এইকেইটা লটকোৱাবৰ কাৰণে এই পলিথিনটো মই ব্যৱহাৰ কৰিম। তো পলিথিনটো মই ইয়াত প্ৰথমতে লগাইছোঁ, আপোনালোকে চাবই পাইছে। তো
তো এইটো মই যদি অন কৰি দিওঁ, ইয়াত 0 দেখা পাই আছে, পুৰা 0 হৈ আছে। আপোনালোকে যদি চাই 0 হৈ আছে, মই এই ফল দুটাক এতিয়া ভিতৰত দি পেলাই ওজনটো কিমান হৈছে এইটো মই চাম। তো বলক ভিতৰৰ ফালে দিওঁ আৰু এইটোৰ ওজনটো কিমানখিনি ওলাই মই আপোনালোকক দেখুৱাই দিওঁ। এই চাক 0 আছে, পুৰা 0 হৈ আছে। মই এতিয়া এইটো ইয়াত লটকুৱাই পেলাই দেখুৱাই দিওঁ। তো চাব পাইছে মই ইয়াত ওলোমাই দিছো বা লটকুৱাই দিছো। এইটো ওলোমোৱাৰ পিছত ইয়াত 170 গ্ৰাম ওলাইছে দুটা ফল। মই আপোনালোকক কম যে এই ভেৰাইটিটো কমাৰ্চিয়েল ফাৰ্মিং কৰিব পাৰি, বা যেনেকুৱা নেকি বিজনেছত লগালে, বিজনেছ কৰিবৰ কাৰণে লগালে ফলবোৰ ডাঙৰ চাইজৰ লাগে। এনেকুৱা চাইজৰ যদি ফল হয় তেতিয়াহ'লে কিন্তু কমাৰ্চিয়েল ফাৰ্মিং কৰিব নোৱাৰিব। এই ভেৰাইটিটো মোৰ বাগানৰ পৰা মই আঁতৰাই দিম, এই গছটোকে মই নাৰাখো। এনেকুৱা যদি সৰু সৰু চাইজৰ যদি ফল হয় তেতিয়াহ'লে কিন্তু আপুনি যদি বিক্ৰী কৰিবৰ কাৰণে ড্ৰাগন ফল লগাই, এই ভেৰাইটিটো কিন্তু মাৰ্কেটত চেল নহ'ব। তো আপুনি এক বছৰ যে আপুনি মেহনত কৰিব, সেই মেহনতটো বেকাৰ যাব। এইবোৰ ফল কিন্তু বাগানত নলগাব। আৰু এই ভেৰাইটিটোৰ দামো বহুত কম, 50 টকাকৈ পোৱা যায় 10 ইঞ্চি কাটিং। তো বলক যিয়ে হৈছে নহৈছে, এইটো মই 6 মাহ মেহনত কৰাৰ পিছত পাইছো বা কষ্ট কৰাৰ পিছত পাইছো। এইটো এতিয়া টেষ্ট কৰিম। প্ৰথমত ইয়াক কাটি পেলাই আপোনালোকক দেখুৱাও ইয়াৰ ভিতৰত কেনেকুৱা অৱস্থা হৈ আছে। প্ৰথমতে এইকেইটাক অলপ ধুই লওঁ। যিকোনো ফল খোৱাৰ আগতে ধুব লাগে। এইটো আপোনালোকে মাৰ্কেটৰ পৰাই আনে আৰু য'ৰ পৰাই আনে ধুই ল'ব, কাৰণ বহুত দিন গছত থাকে। বহুত দিন গছত থকাৰ পিছত কিন্তু ধূলি বালি আহি ড্ৰাগন ফ্ৰুটৰ ওপৰত কিন্তু বহি যায়। সেইটো কাৰণে প্ৰথমত পানীৰ লগত ৱাছ কৰি ল'ব। তো চাইছে মই এতিয়া ধুই লৈছো, এটা কাটিম। কাটি পেলাই মই এতিয়া আপোনালোকক দেখুৱাম আৰু টেষ্টটোও কৰি আপোনালোকক জনাম যে এইটো ফলটো মিঠা নে তিতা নে টেঙা লাগে, চব আপোনালোকক জনাম। বলক এইটো এতিয়া কাটি আছো, কি ওলাই ভিতৰত মই আপোনালোকক দেখুৱাম। ইয়াৰ কালাৰটো আপুনি চাবই পাইছে, পুৰা বিট ৰেড, যেনেকুৱা বিটৰ কালাৰৰ নিচিনা পুৰা ৰেড কালাৰ। এনেকুৱা কালাৰটো কিন্তু পুৰা এট্ৰেক্টিভ, মোৰ কিন্তু পচন্দ হৈছে। কিন্তু ইয়াৰ চাইজটোহে পচন্দ হোৱা নাই। এইবোৰ বাদ দিয়ক, এতিয়া ই কেনেকুৱা টেষ্ট দিয়ে এই টেষ্টটো মই আপোনালোকক জনাই আছো, অলপ টেষ্ট কৰি পেলাই বা খাই পেলাই। আৰু মই এতিয়া মোৰ দাদাকো অলপ টেষ্ট কৰিব দিম, তাৰো কি মতামত এই ফলটোৰ বিষয়ে, মিঠা নে তিতা, এইটো অলপ জানিম। আপোনালোককো লগত শুনাম যে সি কি কয়। বৰ্তমান সি কেমেৰাৰ সন্মুখত নাহে, তো মই তাক খালি আৱাজটো বা কি কয় সেইটোহে শুনাম আপোনালোকক। দাদা তুমি এইটো খোৱা আৰু জনোৱা, যি তোমাৰ লাগে তিতা মিঠা টেঙা সেইটোৱে তুমি জনাবা। ময়ো লগত এটা খাওঁ। এইটো চাবই পাইছে, ধুনীয়া লাগিছে, একদম মিঠা লাগিছে। দাদাটো কৈ আছে মিঠা লাগিছে বুলি, তো আপোনালোকে শুনা পাইছেই। মই আপোনালোকক জনাও যে ইমানো মিঠা নহয়, মিঠা টেঙা দুটা মিক্স আছে। কিন্তু ফলটো বিশেষকৈ বহুত খাবৰ কাৰণে সোৱাদ আৰু ৰসালো আছে। এই ফলটো যদি আপুনি ঘৰত চকৰ কাৰণে লগায় তেতিয়াহ'লে লগাব পাৰে। এইটো মৰক্কন ৰেড বুলি আমাৰ অসমত চলাই থাকে, বা চবতে এই মৰক্কন ৰেড নামতে এই গছটো বিক্ৰী কৰি থাকে নাৰ্চাৰীৰ মানুহবোৰে। কিন্তু এইটো মৰক্কন ৰেড নহয়। মৰক্কন ৰেড ভেৰাইটি যোনটো, সেইটো কিন্তু বহুত ডাঙৰ হয়। গড় ওজন 500 গ্ৰামত থাকে, মানে আধা কেজি চাইজত থাকে এটা ফল। এইটো দুটা মিলি 170 গ্ৰাম হৈছে। মই আপোনালোকক দেখুৱাইছো মাত্ৰ। এই ফলটো কিন্তু কমাৰ্চিয়েল বিজনেছৰ কাৰণে লগাব নোৱাৰি। এই ফলটো আপুনি চকৰ কাৰণে ঘৰত লগাই ৰাখিব পাৰে। অলপ মিঠা আছে, তো এই মিঠাটোৰ কাৰণে আপুনি ঘৰত লগাব পাৰে। কিন্তু এইটো কমাৰ্চিয়েল বিজনেছৰ কাৰণে নহ'ব। বেলেগ আৰু বেলেগ বেলেগ ভেৰাইটি আছে ডাঙৰ চাইজৰ, সেইবোৰহে বিজনেছৰ কাৰণে কমাৰ্চিয়েল ফাৰ্মিং কৰিব পাৰিব। তো আপোনালোকে দাদাৰো মতামত শুনিব পাৰিলে যে ফলটো ধুনীয়া লাগিছে, মিঠা আছে বুলি। আৰু আছে, সেইখিনিৰ পৰাও আৰু অলপ কাটি পেলাই দিওঁ যে সেইটো কিমানখিনি। এইখিনিও আৰু অলপ খাক, আৰু এবাৰ শুনাও। এইটো খাক, খাই পেলাই কওক যে কেনেকুৱা লাগিছে। টেঙা মিঠা লাগিছে। আপোনালোকে চাবই পাইছে ইয়াৰ কালাৰটো কিন্তু পুৰা বিটৰ নিচিনা, যেনেকুৱা অলপ হেৰি পিংক কালাৰ আৰু ৰেড কালাৰ মিক্স আছে। চাবই পাইছে পুৰা ৰঙাও কিন্তু নহয়, দুটা মিক্স। এইটোৱে মই কৈ আছো, এই ভেৰাইটিটো আপোনালোকে কমাৰ্চিয়েল ফাৰ্মিং কৰিব নোৱাৰিব। বাকী চকৰ কাৰণে ঘৰত লগাই ৰাখিব পাৰে দুটা তিনিটামান গছ। তো আজি মই এই ফলটো, ড্ৰাগন ফলটো টেষ্ট ৰিভিউ কৰি আপোনালোকক দেখুৱালো। আৰু এই ফলটো কিন্তু মোৰ 6 মাহ কষ্ট কৰাৰ পিছতহে মই খাবলৈ পাইছো। মোৰ নিজৰ গছৰ ফল, মইতো ভালেই ক'ম। আপোনালোকে যদি খাবলৈ বিচাৰে মোৰ বাগানত আহিব। মই আছাম জাগিৰোড নখোলা মিকিৰকুচিত থাকো। আৰু আপুনি যদি মোৰ লগত কথা পাতিব বিচাৰে এই ড্ৰাগন ফ্ৰুটছৰ বিষয়ে, তো মোৰ মোবাইল নম্বৰ 8133983116 ইয়াত শ্ব' কৰি আছে। আপুনি এই নাম্বাৰটোত কণ্টেক্ট কৰিলে মোৰ লগত যোগাযোগ কৰিব পাৰিব। গোটেই এই ড্ৰাগন ফ্ৰুটছৰ বিষয়ে মই আপোনাক জনাই দিম এই নাম্বাৰটোত কণ্টেক্ট কৰিলে। তো এতিয়া এইটো খাওঁ আৰু এই ভিডিঅ'টো সমাপ্ত কৰোঁ। তো
তো চাবই পালে মই এতিয়া এইটো টেষ্ট কৰিছোঁ। বহুতৰ কিন্তু বেলেগ বেলেগ মতামত থাকে ড্ৰাগন ফ্ৰুটছক লৈ, টেঙা লাগে, বেলেগ বেলেগ সোৱাদ পায় বুলি কয়। কিন্তু মোৰ ভালে লাগিছে, মই সঁচাটো আপোনালোকক কৈ আছোঁ। আৰু মই এইটোও জানো যে আপোনালোকে মোৰ কথা বিশ্বাস কৰে। এই বুলিয়ে মই আজি এই ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ। নমস্কাৰ।